হেল্ল' গাইছ নমস্কাৰ। আজি নতুন এটা ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছোঁ। আমি এতিয়া গৈ আছোঁ শ্বিলঙৰ পৰা চেৰাপুঞ্জী। এয়ে আপোনাৰ ভিডিঅ'টো দেখুৱাবৰ কাৰণে আৰম্ভ কৰিলোঁ। আৰু যদি আপুনি নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। সেয়ে যিমান পাৰে শ্বেয়াৰ কৰিব ভিডিঅ'টো। আপোনাক দেখুৱাই আছোঁ, ভিডিঅ'টো কেনে পালে জনাব নাপাহৰিব। আৰু কি ক'ম আৰু এতিয়া বৰ্তমান আমি বাজিলে এতিয়া সন্ধিয়া হোৱা টাইম হৈ গ'ল, 3টা বাজিলে। এতিয়া আমি আপোনালোকক দেখুৱাম ভিডিঅ'টো একদম অহাকালিৰ পৰা। এতিয়া আমি ৰুম আজি ল'ব লাগিব, গৈ চেৰাপুঞ্জীত ৰুমত থাকি কিনে আপোনালোকক কি ক'ম আৰু দেখুৱাম ধুনীয়াকৈ কি কৰোঁ কি নকৰোঁ চাই থাকিব। সেয়ে আপোনালোক ভিডিঅ'টো দেখুৱালোঁ। ধুনীয়া এটা নাজাৰা আছে চাইডত, দি চাইডত আপোনাক দেখুৱাই আছে নাজাৰা ধুনীয়া মজা লাগে, কি সুন্দৰ। ইয়াতে অলপ ৰখি লওঁ, বৰ্তমান ৰখি কিনে অলপ চাওঁ কি আছে কি নাই। তাৰপিছত আপোনালোক গৈ কিনে একদম জাগাত লগ পাই আছোঁ, একদম মেইন য'ত থাকিম আমি, য'ত হোটেলত থাকিম তাত দেখুৱাই আছিম, সুন্দৰকৈ চাই থাকিব। তাৰপৰা ৰখি কিনে আমি আহিলোঁ, বৰ্তমান অলপ টাইম ওলাই আহিলোঁ, চাই থাকিব। ফাইনেলি আমি আহি পাই একদম ৰিজৰ্ট এখন আছোঁ, বঢ়িয়া ধুনীয়াকৈ একদম ঘৰচীয়া পৰিৱেশ, একদম গাঁৱলীয়া পৰিৱেশ ধুনীয়াকৈ। আৰু কিবা এটা আছে চাব ধুনীয়া বল এটা মস্ত ডাঙৰ চাই বল আছে এইটো হয়। আৰু আমাৰ এইখন আমি ইয়াত থাকিম, বঢ়িয়া ধুনীয়া আমাক দেখুৱাই আছোঁ। কেনেকুৱা কি দেখুৱাব চাই লওক, ধুনীয়াকৈ দেখুৱাই দিম, সুন্দৰকৈ আহি আছোঁ বৰ্তমান, চাই থাকিব। আমাৰ ৰুমটো হ'ল এইটো, ইয়াতে আছে আৰু ৰুম আছে এইফালে ওপৰতে আছে, ইয়াতে আছে। এইটো হ'ল আমাৰ ৰুমটো, মেইন ৰুম হয় এইটো। ইয়াতে থাকিব লাগিব আমি বৰ্তমান। বিচনা দুখন মিলাব লাগিব মানে, একেলগে দুখন বিচনা 6জন থাকিব লাগিব ধুনীয়াকৈ। এতিয়া বৰ্তমান বাজিলে 9টা, আমি ভাত বিচাৰি আহি আছোঁ বৰ্তমান খাবৰ কাৰণে। এয়া ৰখি আছে ভাত খাবৰ কাৰণে। আমাৰ ফালে আছে হিৰক, ভাত পাওঁ নে চাই লওঁ, আমি ভাত পালে খাই ল'ম ধুনীয়াকৈ। আহি পোৱাতো আমাৰ বহুত দেৰি হৈ গ'ল আমাৰ চেৰাপুঞ্জী পোৱাত, কি ক'ম আৰু এয়া বিচাৰি আছোঁ বৰ্তমান। চাই আনিছে লওঁ চেৰাপুঞ্জী আমি কি কয় তিনিআলি ন, তিনিআলি পাই গৈছোঁ। এই ভাতটো বিচাৰি আছোঁ বৰ্তমান, আপোনাক দেখুৱাম কি হয় কি নহয়, চাই দিব ভিডিঅ'টো ধুনীয়াকৈ। আপোনাৰ আহিলে বঢ়িয়াকৈ চাই যাব, মোৰ ভিডিঅ'টো পাই যাব ধুনীয়াকৈ, চাই দিব ধুনীয়াকৈ। আমি বৰ্তমান ভাত পাই গ'লোঁ, এতিয়া ভাত খাই আছোঁ। এতিয়া এয়া আমাৰ সকলো লগবিলাক আছে, লগ বন্ধুবিলাক গোটেইকেইটাই ভাত খাই আছোঁ একেলগে 6জন বহি কিনে। আৰু টাইমতে থাকিব লাগিব গোটেইকেইজন, ৰুম পোৱা নাই, এটাই ৰুম পাইছোঁ, তাতে কিবা কিছুমান থাকিব লাগিব, সুন্দৰকৈ চাই দিব। হেল্ল' গাইছ নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ আপোনাৰ স্বাগতম জনাইছোঁ। গুড মৰ্ণিং। এতিয়া বৰ্তমানে জনালোঁ আমাক চেৰাপুঞ্জীৰ পৰা। আমি এতিয়া শুই উঠিলোঁ, এতিয়া আমি যাম ক'ত যাম যাই থাকিম আৰু দেখাম আপোনালোক, চাই দিব ভিডিঅ'টো ধুনীয়াকৈ দেখুৱাই আছোঁ সুন্দৰকৈ। আমাৰ উঠাই নাই বৰ্তমান, শুই আছে আমাৰ লগ চাই ৰাখোঁ। এয়া ৰেডি হ'ল বৰ্তমান এজন, আৰু আছে আমাৰ কিছুমান এই চাকটা কেনেকৈ শুই আছে এইকেইটা। এইয়া গুড মৰ্ণিং দিয়া, এইয়া গা ধোৱা ধুই ৰেডি, এইটো এটা হিৰক তেনেকৈ চাওঁ। আৰু কিবা উপায় নাই আৰু একদম এতিয়া ওলাই পৰিছোঁ আমি, 5টা মিনিট ফটো মাৰিম, কিবা কৰিম, এই আপোনালোক দেখুৱাম কি হয় কি নহয়। আমাৰ বাইক চাইকেল থৈ দিছোঁ ধুনীয়া ন দীপ, সুন্দৰকৈ ৰাখি থৈছোঁ এতিয়া বৰ্তমান। তাৰপৰা গৈ আছোঁ এইফালে, কি হয় নাজানো, আমি ওপৰতে ধুনীয়া বস্তু এটা আছে না, নামটো নাজানো, আপোনাৰ পাছত কৈ আছোঁ ধুনীয়াকৈ। হেল্ল' গাইছ নমস্কাৰ। আমি এতিয়া গৈ আছোঁ 7 ষ্টাৰ বুলি ঠাই এডোখৰ আছে, ধুনীয়া ঠাই একদম, বহুত ধুনীয়া মজা একদম প্লেচ এটা গৈ আছোঁ। আপোনালোক দেখুৱাই আছোঁ, ভিডিঅ' চাই থাকিব সুন্দৰকৈ। 7 ষ্টাৰ বুলি কয়, আপোনালোকে আহি তাত যাব, তাত গ'লে ধুনীয়া এটা মজা পাব, একদম চাই থাকিব সুন্দৰকৈ। আমি এতিয়া গৈ আছোঁ তালৈকে, তাত গৈ কিনে আপোনাক দেখুৱাম কি আছে কি নাই, সুন্দৰকৈ চাই থাকিব ভিডিঅ'টো একদম প্ৰথমৰ পৰা লাষ্টলৈকে, স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই থাকিব। আৰু লগৰবিলাক আগতো যাই আছে পাছতো আছে, আমি মাজত আহি আছোঁ বৰ্তমান, ধুনীয়াকৈ চাই থাকিব। সেয়ে আপোনাক দেখুৱাই আছোঁ ভিডিঅ'টো, ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। সুন্দৰ কাষত নাযাবলৈ মজা আছে, আপোনালোকে চাই থাকিব ভিডিঅ'ত দেখুৱাই আছোঁ মই সুন্দৰকৈ। হেল্ল' গাইছ, আমি এতিয়া বৰ্তমান বহুত টাইম আহি গ'লোঁ, বহুত কিবা আপোনালোকৰ 5 কিলোমিটাৰমান আহিলোঁ। আহি কিনে আমি এতিয়া চাহ খাম ইয়াতে বৰ্তমান, চাহ বনাব দিছোঁ বাৰী ধুনীয়াকৈ চাহ বনাই আছে ধুনীয়াকৈ। আৰু এইয়া চাহটো খাই লওঁ, কফি খাম, চাহ খাম, আৰু ধুনীয়াকৈ ফটো শ্বুট কৰি আছে এই ল'ৰাবিলাক। এই আমাৰ ধুনীয়া ভিউ এটা আছে, আপোনাক দেখুৱাই চাই থাকিব ধুনীয়াকৈ। আমাৰ বৰ্তমান চাহ হৈ গ'লে লাল চাহ, আৰু বাইদেউ বনাই আছে ধুনীয়াকৈ। এতিয়া বৰ্তমান চাহ লৈ আহিছোঁ আমি খাবৰ কাৰণে। আমাৰ ফালে গান চান গাই আছে ধুনীয়াকৈ, ধুনীয়া নাজাৰা। আমি এইটো চাহ লৈ কিনে সুন্দৰ খাম, চাহটো লৈ আহিছোঁ ধুনীয়াকৈ মজাকৈ। এতিয়া চাহটো খাই বঢ়িয়াকৈ এটা ভিডিঅ' কৰি আছোঁ, আপোনাক দেখুৱাম, ভিউটো দেখাম কি মজা ভিউ। ইয়াত ল'ব নালাগে, আপোনাক দেখুৱাই আছোঁ। চাহটো খাই লওক কি সুন্দৰকৈ লৈ আহিছোঁ, ইয়াত খুৱাই দিম চাহটো আনি কিনে। এই চাহ খা চাহ খা চাহ খা চাহ ল আৰু আপোনালোকৰ ভিউটো অলপ দেখুৱাই লৈ চাই লওকচোন ধুনীয়াকৈ, ভিউটো কি মজা ভিউ, একদম সুন্দৰ ভিউ এটা চাই আছে। আপোনালোকে দেখিব পাৰে, কেমেৰাত দেখি নাপাব পাৰে, আমি ধুনীয়াকৈ দেখিছোঁ, কেমেৰাত নাহিবও পাৰে। আপোনালোকে কি কয় মানে, এয়া কুঁৱলী আছে ন, ধোৱা একদম। সেই এটা ৱাটাৰফল এটা আছিলে তেনেকৈ, কিন্তু ইয়াত ধৰিব নোৱাৰি, বহুত দূৰত আছে। আমি গৈছোঁ তাত গৈ কিনে আপোনাক দেখুৱাম, মজা আছে। আৰু এইফালে এয়া গান আচানা বজাই আছে ধুনীয়াকৈ সুন্দৰকৈ। বৰ্তমান পাই গ'লোঁ আমি 7 ষ্টাৰ বুলি কয় ঠাইখিনিৰ নাম, 7 ষ্টাৰ বঢ়িয়া ভিউ হয় এইটো, আপোনালোক আহিব পাৰে বঢ়িয়াকৈ। এয়া চেৰাপুঞ্জী আছে, 7 ষ্টাৰ বুলি কয়, আপোনালোক আহি যাব, ধুনীয়া এটা প্লেচ। সেই আপোনাক দেখুৱাই দিলোঁ মজাকৈ, কি
লক্ষম ছেভেন ষ্টাৰটো আমাক দেখুৱাই কিনে যাম এতিয়া আমি একদম বঢ়িয়া এটা নাজাৰা আছে তাত গৈ লক্ষম সুন্দৰকৈ চাই ল'ব একদম ভিউটো দেখাই দিওঁ সুন্দৰকৈ বজাৰত চাব আপোনালোকে টেনশ্যন ল'ব নালাগে একদম মজা মানে চাহ পানী খাই ল'লোঁ সুন্দৰকৈ আৰু কি ক'ম আৰু ধুনীয়াকৈ চাই ল'ব ধুনীয়াকৈ আহি যাব সেয়ে আপোনাক দেখুৱালি চাইছোঁ ধুনীয়া মানুহবিলাক সুন্দৰকৈ আপোনালোকক দেখুৱাম তাত গৈ কিনে আৰু কি ক'ম আৰু বঢ়িয়া নাজাৰা হয় যাত্ৰা হেপাহিছিলা দেখাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেপাহি হনুমান যাত্ৰা জেনাকিয়া ফাইনেলি আমি ছেভেন ষ্টাৰৰ পৰা আহি গ'লোঁ এতিয়া আহি আছোঁ আমি বৰ্তমান আমি এতিয়া যাম একদম বহুত দূৰ গৈ আছোঁ আপোনাক দেখুৱাম অহাকালিলৈ একদম নেক্সট ভিডিঅ'ত সুন্দৰকৈ দেখুৱাই আছোঁ কি কৰোঁ কি নকৰোঁ একদম বঢ়িয়াকৈ ৱাটাৰফল আছে তাতে ধুনীয়া জেগা এটাত যাম তাতে আমি বঢ়িয়াকৈ নদী এটা আছে নদীটোতো যাম বঢ়িয়াকৈ আপোনাক দেখুৱাম সুন্দৰকৈ চাই থাকিব ভিডিঅ'টো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব ধন্যবাদ হেপাহিছিলা দেখাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা